মৰ্নিং এভৰিৱান মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ব্লগলৈ আৰু যাবলৈ ওলাইছোঁ কাৰ্বি আংলঙলৈ কিন্তু বাবু একেবাৰে সৰু তাৰপিছতে মা তাৰ বেয়া লাগিছে মানে আমি যাম যে সেইকাৰণে তাৰ বেয়া লাগিছে তো আমি যাব ওলাইছোঁ আমি ৰেডি হৈ গ'লোঁ তো এতিয়া যাম আমি মালিগাঁও ষ্টেচনলৈকে তাৰ পৰা ট্ৰেইন আছে 9:24ত তো মৰ্নিং ইণ্টাৰচিটি তো তেনেকৈ আমি যাম তো আপোনালোকে ব্লগটো কণ্টিনিউ কৰি থাকিম আপোনালোকে চাই থাকিব বুলি আশা কৰিছোঁ ধন্যবাদ বেয়া লাগিছে ন ভাই বেয়া লাগিছে আকৌ আহিম তই সোনকালে আহিবি কান্দিবই নেকি এতিয়া মোৰ ব্লগটো চাবি নাচাও ক লাইক কমেণ্ট কৰি দিবা অ'কে আমি যাই আছোঁ এয়া হ'ল ৰেডি হৈ গ'ল মোৰ বেয়া লাগিব নাই আমি যাম যাওঁ আৰু নাই বাছখনত আৰু আমি গুৱাহাটীলৈকে যাওঁ তাৰপাছত মানুহখিনি ভৰ্তি হৈ লওক তাৰপিছত কি কি হয় আপোনালোক দেখাইছোঁ ল'ম দে লাগিছে আৰু ভোকো লাগিছে আমাৰ যিহেতু ইমান দূৰলৈকে যাম গতিকে কিবা কিবি খোৱা বস্তু অলপমান লৈ লওঁ আৰু কিবা অলপ খায়ো লওঁ ৰাতিপুৱা ঘৰৰ পৰা বিশেষ তেনেকৈ একো খুৱাই যোৱা নাছিলোঁ গতিকে কফি ল'লোঁ আৰু কিবা কিবি এনেকৈ ল'লোঁ ট্ৰেইনত খাবলৈ বুলি ট্ৰেইনতো বস্তু কিনিব পাৰি বাট ইয়াৰ পৰা লৈ ল'লোঁ আৰু কেক কফি এনেকৈ দেউতাকো দিলোঁ তো দেউতাই এনেকৈ খাই আছে খুব বেছি গৰম আছিলে সেইদিনাখন ইলেক্ট্ৰিচিটি মানে কাৰেণ্ট দিয়া নাছিলে ট্ৰেইনত তো বহুত বেছি গৰম আছিল উপায় নাই যাবই লাগিব আৰু এনেকৈ ধুনীয়া এটা পৰিৱেশৰ মাজেৰে মাজে আমাৰ ট্ৰেইনখনে গৈ আছে সৰু চাওচোন খাই খাই গৈ আছে কোক এতিয়া আমি নামিলোঁ ইয়া হোজাই ষ্টেচন তো নামি কিনে আমি মানে অভাৰব্ৰিজেদি সেইফালে যাম গৈ কিনে আমি আগতো সেইখন দোকানত ভাত খাইছিলোঁ খুব ধুনীয়া ভাত দিয়ে এনেই প্লেন ৰাইচ খাম তো আমি আহি গ'লোঁ হোটেললৈ বুলি তো খালোঁ এনেকৈ অসমৰ প্ৰতিটো ৰাস্তা পদূলিয়ে খুব বেছি উন্নত হৈছে ঠিক একেদৰে হোজাই ইয়াৰ ব্যতিক্ৰম নহয় বহুত বেছি উন্নত হৈছে আমি দেখি থকা সৰুৰ পৰা দেখি থকা হোজাইখন এতিয়া আৰু আমি দেখা হোজাইখন হৈ থকা নাই খুব বেছি উন্নত ৰাস্তা পদূলিৰ পৰা আদি কৰি ষ্টেচন সকলোখিনিয়ে অলম'ষ্ট সকলোখিনিয়ে বহুত বেছি ডেভেলপ হৈছে তো চাই ভাল লাগিছে আচলতে বাছেৰে আহি থকা আৰু ট্ৰেইনেদি অহা নহয় পালোঁ কোৱাৰ্টাৰ পূৰা ভাগৰ লাগিছে খোজকাঢ়িবলৈ কাম বতৰ বেয়া ফটো উঠিবলৈ ভাবিছোঁ ক'ত ফটো উঠা হ'ব এয়াই আৰু এইবিলাক পাহাৰ এয়া পৰিৱেশ এইটো কোৱাৰ্টাৰ আহি থকা নাই তোক দিব গৈছিলোঁ দিব গৈছিলোঁ কালেকশ্যন আমলখিৰ কালেকশ্যন এবাৰ মাৰোঁতেই ইমানকেইটা পাইছোঁ আমলখি খাই আছোঁ আমলখি চুৰ কৰি আছোঁ চুৰ নহয় নিজৰ কোৱাৰ্টাৰতে থকা আমলখি পাৰি এইজনী আমলখি পাৰিব গৈছে জ্বলা এতিয়া আমি দুজনী আমলখি খাঙত পৰিব বহি কাম নাই সেইকাৰণে মোবাইলৰ চাৰ্জো নাই উপায় নাই মোবাইলৰ চাৰ্জ চাই দুয়োৰে তো ইয়াতে বহি ধুনীয়া পৰিৱেশটোৰ লগত আমলখি সময়টো নাই এয়া হৈছে নেক্সট ডে মৰ্ণিঙে কাপোৰ কানিবোৰ ওলাই দিছোঁ ভাবিছে নিশ্চয় কলৈ যাম বাৰু কম পিছত ৰিভিল কৰিম চাই থাককচোন ভিডিঅ'টো এয়া সৰু ফ্ৰেণ্ডৰ বিয়া বুলি কৈছিলোঁ মেকআপ চেকআপ কৰি লৈছোঁ
এই চুলি অৱস্থা অলপ মেকআপ কৰি লৈছোঁ এতিয়া শাড়ীখন পিন্ধিব আছে শাড়ীখন পিন্ধাৰ পিছত লগৰ এটা নিব আহিব তো যিহেতু বৰষুণ দি আছে আজি ৰাতিপুৱাৰ পৰা বৰষুণ ভাবিছোঁ বিয়াত যাব পাৰিম নে নোৱাৰিম তো লগৰকেইটা আছে যেতিয়া আৰু টেনশ্যন নাই তো কৈছে কোনোবা এটা আহিব নিবলৈ আৰু মোৰ লগৰ এজনী মানে আমাৰ কোৱাৰ্টাৰৰ কাষতে ঘৰ তো তাইকো তাক গাড়ী ল'ব লাগিব তো তেনেকৈ আমি বিয়া খাবলৈ গৈ আছোঁ আৰু বিয়াখন আপোনালোকক দেখুৱাই আছোঁ বিয়াখন কাৰ পোৱা হয় নে নহয় আচ্ছা ঠিক আছে আপোনালোকক বিয়া ঘৰ লৈ গৈ আপোনালোকক দেখাম কাৰ বিয়া কোন হয় চাই থাকিব কুলিয়াই কৰি দি বা সৰু ওলাব ধৰিছে আইনাৰ অৱস্থা চাওকচোন উপায় নাই আৰু এনেকৈ চলি যায় অলমষ্ট মই ৰেডি হৈছোঁ তো মাত্ৰ বহি চৰ্দি লাগি কিনে ৰেডি হৈছোঁ গোটেই ফুলটো দেখাব নোৱাৰিম কাৰণ ফুল আইনা নাই দেউতা যিহেতু সৰু আইনা এখন লৈ থাকে তো এইটো নোৱাৰিম দেখুৱাবলৈ তো লগৰবোৰক চবকে লগ পাই আছোঁ তো আপোনালোকক ডাইৰেক্ট বিয়া ঘৰ লগ পাম এতিয়া লগৰটো আহি আছে তাৰপিছত আৰু যাওঁ সুনীতা হাই কৈ দিয়া কাকলি কৈছে মই এবাৰ চাই দিয়া কিয় নল'বি বিটেনে এবাৰ হাই কৈ দিয়া বেয়া তই এতিয়া নাযাওঁ চাগে অনলাইন আহেনে মাৰ্কশ্বিট নে তাৰ পৰা ইউনিভাৰ্চিটিৰ পৰা দিয়ে দিগদাৰ আছে ভালে দিছে মানে আগে নামি লওঁ মই আপোনালোককনো আৰু কিমান ৰখাওঁ কৈয়ে দিওঁ আচলতে মোৰ একদম চাইল্ডহুড ফ্ৰেণ্ড স্কুল ফ্ৰেণ্ড আমি শংকৰদেৱ শিশু নিকেতনত পঢ়িছিলোঁ তো মোৰ এজনী ভাল বান্ধৱী যাৰ নাম গায়ত্ৰী দেৱী তাইৰ ঘৰ কাৰ্বি আংলঙত একদম ঘৰৰ পৰা আহিছোঁ ভিডিঅ'টো দেখাই পাইছে তাইৰ বিয়ালৈ বুলিয়ে আহিছোঁ গতিকে ইমান দূৰৰ পৰা বিয়ালৈ বুলি আহিছোঁ আচলতে স্কুল ফ্ৰেণ্ডবিলাক অলপ বেলেগ কোনো ধৰণৰ স্বাৰ্থ নাথাকে সৰুতে আমি একো গমেই নাপাওঁ তেনেকুৱা ধৰণে মোৰ ফ্ৰেণ্ডশ্বিপবিলাক হয় তো সঁচাই বণ্ডিংটো মোৰ বেলেগ স্কুল ফ্ৰেণ্ডছখিনি যদিও বা সদায় লগ নাপাওঁ তো আমি গোটেইবোৰ স্কুল ফ্ৰেণ্ডকেইজনে আমি আহিছোঁ বিয়ালৈ বুলি চাই থকা ভিডিঅ'টো আমি কেনেদৰে এনজয় কৰোঁ কি কৰোঁ বিয়াত শেষলৈ বুলি চাই থাকিব খাই লোৱা প্ৰকাশতে গান ধুনীয়া লগাইছো আমি এতিয়া ফটো উঠিবলৈ যাওঁ আৰু আচলতে আমি এইকেইজনেই নহয় আৰু কেইজনমান আছিলে বহুত বেছি বৰষুণ আছিলে সিদিনাখন গতিকে কোনোবা নাথাকিলে সিহঁতবোৰ থাকিলে আৰু বেছি ভাল লাগিলে হয় আছে সুনীতা কাকলি বিটেন প্ৰকাশ লাচিত মই আৰু হেমলতা আৰু গায়ত্ৰী কইনা তো আমি এইকেইজনেই থাকিলোঁ ফটোখনত আৰু ভিডিঅ'টোতো গতিকে বহুত বেছি মিছ কৰিছোঁ বাকী কেইজনক আচলতে আমি এৰেঞ্জ মেৰেজ গায়ত্ৰী তো তাইক ৰিকুৱেষ্ট কৰিছোঁ দেখা না তাৰ ফটোখনটো দেখা এটলিষ্ট আচলতে তাই অলপ বেলেগ ধৰণৰ ইমান বেছি শ্ব' অফ কৰি ভাল নাপায় হ'লেও তাইক ৰিকুৱেষ্ট কৰিছোঁ আৰু
ভিডিঅ'টোত মই অৰিজিনেল চাউণ্ডটো মিউট কৰি দিছোঁ হাল্লা হৈ থকাৰ বাবে আচলতে আমাৰ ল'ৰাকেইজন ইজনে সিজন আনিবগৈ নোহোৱা হৈ থাকিলে তাৰপিছত সুনীতা ফোন কৰিছে মই ফোন কৰিছোঁ ইমান সময় ভাত খাব ৰখি আছোঁ তামাম ভোক লাগিছে উপায় নাই তাৰপিছত আমি ভাত খাই ল'লোঁ ভিডিঅ' লোৱা নহ'লে তাৰে আমাৰ গোটেইকেইজন স্কুল ফ্ৰেণ্ডৰ ফালৰ পৰা গায়ত্ৰী থাকিল যুগ্ম জীৱনৰ শুভকামনা আহিব লগা দিনবোৰ তাইৰ যাতে ভালে যায় তাকে আশা কৰিলোঁ এতিয়া আমি সকলোৱে বাই বাই দিওঁ সকলোৱে ঘৰলৈ বুলি যাওঁ মই কোৱাৰ্টাৰলৈ বুলি যাওঁ বিটিনে থ'ব যাব हवा के साथ साथ घटा के संग संग हवा के साथ साथ घटा के संग संग ओ साथी चल के साथ चल तुम यूं ही दिन रात चल तुम संभाल है आज मौसम आने वाला कोई तूफान है कोई तूफान है आज मौसम मैंने जिंदगी